গুড মৰ্ণিং এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু সকলোৱে ভালে থকাটোৱে লাগে নহয়নে? আৰু এয়া ৰাতিপুৱা এখেতক পঠিয়াই অকণমান বোলো ফুলতে লাগোঁ। এইখিনি বাৰু হেঙিং টাব ওলমাই থৈ দিছোঁ, বৰ ধুনীয়াকৈ সজীৱ হৈ আছে। আৰু আনফালে মোৰ এইকেইজোপা দেখিছেনে? আৰু বহুত দিনৰ পৰা অপেক্ষা কৰি আছোঁ, কেতিয়ানো ফুলিব। ফাইনেলি ফুলি গ'ল আৰু দেই। এইখিনি মোৰ বাৰাণ্ডাতে মানে অকণমান সজাই থৈ দিছোঁ। আৰু এইজোপা হৈছে পিচ লিলি সকলোৱে জানেই, ফুলটো নুগোন্ধাই কিন্তু বহুত মৰমৰ জানেনে? এই পিচ লিলিযোৰ কেতিয়া ফুলিব মানে বহুত দিনৰ পৰা আশা কৰি আছিলোঁ। ফাইনেলি ফুলিলে বাৰু, এপাহে ফুলিছে তথাপিও মনটো খুব ভাল লাগিছে জানেনে? আৰু এই পিচ লিলিটো মই অনলাইন আনিছিলোঁ, একেবাৰে এইটো দেখিছেনে সৰু পাতটো, এনেকুৱা টাইপতে মই আনিছিলোঁ। ভাবিছিলোঁ মৰিবনে বাচিব জানো, তথাপিও ধুনীয়াকৈ বাচিলে বাৰু দেই। বহুত আপডাল কৰি এয়া ফাইনেলি এপাহ ফুলিলে। ফুলপাহ কিন্তু মৰম লাগে নহয়নে? বগা কিন্তু ইয়াৰ কালাৰ বহুত আছে দেই, ৰেড কালাৰো আছে, পিংক কালাৰো আছে পিচ লিলি, কিন্তু হোৱাইটটো বেছি মৰম লাগে, চাবচোন আপোনালোকে। আৰু এইটো মই অনলাইন অনা ফ্লিপকাৰ্টৰ পৰাই আনিছিলোঁ বাৰু, তথাপিও বৰ ধুনীয়াকৈ বাচিছে। আৰু মানে বহুত দিনৰ পৰা আশা কৰি আছোঁ কেতিয়ানো ফুলিব, কিন্তু এয়া ফাইনেলি ফুলি গ'ল দেই। আজিলৈ মানে বাই বাই।